তিনিচুকীয়া জিলাৰ চাহ বাগিচাসমূহত আজিও নিৰ্মূল হোৱা নাই পাতচোৰৰ তাণ্ডৱ। মূলতঃ কেঁচা চাহপাতৰ এজেণ্টৰ প্ৰত্যক্ষ উচতনিত এতিয়াও তিনিচুকীয়া জিলাৰ গ্ৰামাঞ্চলৰ কাষৰীয়া বিভিন্ন কোম্পানীৰ চাহ বাগিচাসমূহত সঘনাই কেঁচা চাহপাত চুৰি হৈ আহিছে। শেহতীয়াকৈ ৰূপাই চাহ বাগিচাত যোৱা নিশা পাত চুৰ কৰিবলৈ অহা একাংশ চোৰে যি কাণ্ড কৰি গ'ল, সেই লৈ আজি পুৱাৰে পৰা বাগিচাখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৱা নিশা বাগিচাখনৰ প্ৰায় 200 পৰা 250 চাহ গছ কাটি তহিলং কৰিলে দুৰ্বৃত্তই। চাহ গছৰ গুৰিতে কাটি তহিলং কৰা MC ডিভিজনৰ 1 নং ছেক্টৰত পুৱা পাত ছিঙিবলৈ যোৱা শ্ৰমিকেহে আৱিষ্কাৰ কৰে নিশা সংঘটিত হোৱা এই উদ্ভট কাণ্ডৰ বিষয়ে। ঘটনাৰ খবৰ ক্ৰমে বিয়পি পৰাত বাগিচাস্থলীলৈ আঠৰা শ্ৰমিক নেতা, বাগিচাৰ কৰ্তৃপক্ষ আৰু শ্ৰমিকসকলে ভৰি পৰে আৰু দুখ প্ৰকাশ কৰি এনে কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰি দুৰ্বৃত্তক অচিৰেই কৰায়ত্ব কৰাৰ দাবী জনাই আৰক্ষীক অন্যথা জংগী আন্দোলনৰ ভাবুকি দিয়ে। আমাৰ বাগিচাত যি চাহ গছ উচ্ছেদ কৰি চাহ গছ কাটিছে চোৰে আহি কিনে, আৰু এই ঘটনাটোক লৈ কিনে আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু প্ৰয়োজন হকে আমি আঠছা তিনিচুকীয়া জিলা সমিতি, ডুমডুমা শাখা সমিতিয়ে লগ হৈ কিনে আমি মুঠতে দীঘল তৰঙৰ পৰা টিপুকলৈকে যিবিলাক আমাৰ বাগিচা আছে, প্ৰত্যেকটা বাগিচাৰ প্ৰাথমিক পৰ্যায়ক আমি এখন মিটিং দি কিনে আমি তেখেতসকলৰ প্ৰতি প্ৰতিবাদ কৰিবৰ কাৰণে আমি ৰাজপথত ওলাই যাম। কাকপথাৰৰ পৰা কুলজিত মৰাণ, দৈনিক গণবাৰ্তা।